Hey everyone, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আজি মামীৰ লগত আহিলোঁ মোৰ সৰু মাহী ঘৰলৈ আৰু মোৰ ভাত খোৱা মাতিছে যিহেতু তাৰ কাৰণে আহিলোঁ। আৰু এফালে মোৰ বাবে মাহীৰ ছোৱালীজনীয়ে মাংস বনাই আছে, হাঁহৰ মাংস। চাওঁ বনাই থাক গৈ, তোৰ হাতৰ পৰা আজিয়ে প্ৰথম দেখিছোঁ ন খানা বনোৱা। মই তোৰ এনেকৈ তই বনোৱা খানা খাই নাই পোৱা ন। আৰু আপোনালোকক যিহেতু জনোৱাই নাই, যিহেতু মোৰ জানুৱাৰীত বিয়া আছে তাৰ কাৰণে যিটো খোৱাৰ মানে নিমন্ত্ৰণ আৰু তো এনেদৰে খাবলৈ মাতিলে খানা। এয়া ভণ্টিয়ে বনালে। হেল্ল' চমুৱে বনোৱা। আৰু এইফালে মামীয়ে ভাত বাঢ়ি আছে, ইয়াৰ ওচৰত মাহী। আমাৰ খানা খোৱা খাব হৈ গৈছে। ক'ত দেখিলোঁ দেই ভাত নোখোৱা। আৰু এয়া হৈছে মাহীৰ ল'ৰাটো, ই আকৌ ৰুটিহে খায়, ভাত নাখায় হেনো। সেয়া আজি বলে মামীয়ে ভাত খুৱাইছে কেইটামান, সেই দেখা পাইছে ভাতে নাখায়। এইখিনি চমুৱে বনাইছে। আজি প্ৰথম যিহেতু গাইজ মই মামীৰ ঘৰত আছোঁ, সৰু মামীৰ ঘৰত, সেইকাৰণে মামীৰ লগতে আহিলোঁ। এয়া মামীৰ লগত যাবলৈ ওলালোঁ খাই বৈ। আৰু গাইজ ভিডিঅ'টো ইমানেই আছিলে, চুটিকৈ ভিডিঅ'টো আগবঢ়ালোঁ বহুত দিনৰ মূৰত। আজিলৈ আহোঁ দেই, বাই বাই।